নমস্কাৰ বন্ধুসকল আপোনালোকৰ আশে-পাশে থকা কিছুমান মানুহৰ কথাই আপোনালোকক হাৰ্ট কৰে নেকি? আপোনালোকৰ বাৰু মনটো বেয়া লাগে নেকি? কোনোবাই আপোনালোকক ইনসাল্ট কৰা নিচিনা লাগে নেকি? তেনেহ'লে চিন্তা নকৰিব। এই যে সন্মুখৰ ব্যক্তিজনে বা আপোনাৰ আশে-পাশে থকা এই মানুহবিলাকে যে আপোনাৰ বিষয়ে বেয়াকৈ কৈ থাকে, একচুৱেলি তেওঁলোকে আপোনাৰ বিষয়ে আচলতে বেয়াকৈ কৈ নাথাকে। তেওঁলোকে আচলতে তেওঁলোকৰ মনৰ অৱস্থাটোহে প্ৰেজেণ্ট কৰি থাকে। যেতিয়া আপোনাৰ বিষয়ে কোনোবা বেয়াকৈ কৈ থাকে, বেয়াকৈ কথাবিলাক কৈ থাকে, তেতিয়া বুজিব সেই ব্যক্তিজন বা সেই ব্যক্তিগৰাকীয়ে তেওঁৰ মনৰ এটা নিগেটিভ অৱস্থাহে প্ৰেজেণ্ট কৰি আছে। আৰু যদি প্ৰশংসা কৰি থকা শুনে, তেন্তে বুজিব যে সেই ব্যক্তিগৰাকী বা ব্যক্তিজনে তেওঁৰ মনৰ পজিটিভ অৱস্থা এটাহে প্ৰেজেণ্ট কৰি আছে। আচলতে কথাটো এনেধৰণৰ যে তেওঁৰ আপোনাৰ লগত কোনো ধৰণৰ লেনদেন নাথাকে। তেওঁ যে এই কথাবিলাক প্ৰকাশ কৰি থাকে, তেওঁ আচলতে এটা তেওঁৰ মনৰ অৱস্থাটোহে প্ৰকাশ কৰি থাকে। গতিকে আপোনালোকে তেনেধৰণৰ মানুহৰ কথাবিলাক পাৰ্চনেলি কেতিয়াও নল'ব। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ইনস্পিৰেশ্যনমূলক কথাবিলাক আপোনালোকৰ মাজলৈ মই লৈ আহিব পাৰোঁ। ধন্যবাদ।